Hello friend, welcome to my YouTube channel. আপোনালোকক মই YouTube channel স্বাগতম জনাইছো আৰু মই বৰ্তমান যাব ওলাইছো উত্তৰ গুৱাহাটীলৈ য'ত ৰপ লাইন কাম চলি আছে তো ৰপ লাইনৰ কাম চলি আছে তো মই যাবলৈ ওলাইছো উত্তৰ গুৱাহাটীত ভিডিঅটো চাই থাকিব উত্তৰ গুৱাহাটী আৰু ইয়াত চলি আছে ৰফ লাইন কনষ্ট্ৰাকচনৰ কাম আৰু এই ৰফ লাইনটো হ'ব উত্তৰ গুৱাহাটীটো উমানন্দ আৰু উমানন্দটো কাছাৰী মই আশা কৰোঁ ৰফ লাইনটো সোনকালে হ'ব আৰু প্ৰথমবাৰৰ কাৰণে ইয়াৰ গুৱাহাটীত ৰফ লাইন আমি যেতিয়া কাছাৰীলৈ যাব লাগে বা উত্তৰ গুৱাহাটীলৈ আহিব লাগে ব্ৰহ্মপুত্ৰ সিটো পাৰৰ পৰা সিটো পাৰলৈ তেতিয়াহ'লে আমি ঘূৰা পাকা বা জাহাজলৈ আহিতো বহুত দেৰি লাগে এইটো কামটো হোৱাৰ পিছত বা ৰফ লাইনটো হোৱাৰ পিছত আমি আহিব পাৰিম নিশ্চয় অতি শীঘ্ৰে আহিব পাৰিম আমি সোনকালে আহিব পাৰিম বা ওপৰেদি আমি আহিব পাৰিম ধৰিব নালাগে নাও আৰু ঘূৰিব নালাগে কোনো ব্ৰহ্মপুত্ৰৰ ব্ৰিজেদি ঘূৰি আহিব নালাগে ৰফ লাইনেদি আমি আহিব পাৰিম আৰু অতি সোনকালে আমি ইটো পাৰ পৰা সিটো পাৰ পাম বুলি মই আশা কৰিছোঁ আৰু এই ৰফ লাইনটো বেছি দিন নালাগে মোটামুটি মাৰ্চ এপ্ৰিল মানত হৈ যাব বুলি মই জানিব পৰা গৈছোঁ আৰু ৰফ লাইনটো হোৱাৰ পিছত আমি ৰফ লাইনেদি অহা যোৱা কৰিম সকলো মানুহবোৰৰ কাৰণে ভাল সুবিধা সা সুবিধা হ'ব কাৰণ আপোনালোকে জানে দুদিনমান আগতে ইয়াত ব্ৰহ্মপুত্ৰৰ মাজত এটা এক্সিডেণ্ট হৈছিল যাৰ ফলত বহুত ক্ষতি হৈছিল তো ৰফ লাইনটো হোৱাৰ পিছত আমি ৰফ লাইনেদি আহিব পাৰিম ৰফ লাইন কণ্টেইনাৰ অহা যোৱা কৰিব এতিয়া বৰ্তমান ইয়াত আছে 4টা তাল ভিডিঅ'টো আপোনালোকে দেখাই আছোঁ ভিডিঅ'টো চাই লওক ৰফ লাইন চালোঁ আৰু ৰফ লাইন চোৱাৰ পিছত আমি ইয়াৰ কাষতে এটা শিৱ বাবাৰ মন্দিৰ আছে আৰু মন্দিৰটো অকণমান ফুৰি আহি পেলাই ভিডিঅ'টো মই সমাপ্ত কৰিম ইয়াতে বৰ্তমান আহি পালোঁ ৰাজাদুৱাৰৰ শিৱ মন্দিৰ এই ওপৰত আছে মন্দিৰটো চলক বলক তেতিয়াহ'লে মন্দিৰটো অকণমান চাই লওঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে কাষত থকা বেল আইকনটো দাবাই দিব আৰু আপুনি যদি মোৰ চেনেলত নতুন খাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব